হেৰি নহয় চিতা, তোমাক মানে মই কেইদিনমানৰ পৰা কথা এটা কমকৈ মানে ক'বলৈ হোৱাই নাই নহয়। হেৰি কি বুলি কয়, এতিয়া কওঁ নে নকওঁ এতিয়া তাকে চিন্তা কৰি আছোঁ। হেৰি নক'লেও এতিয়া বেয়া হয়, ক'লেও বা এতিয়া বেয়াই পোৱা নে কি তুমি? নাপাওঁ, তোমাৰ কথানো মই বেয়া পাম নেকি? কোৱা। এই যে তোমালোকৰ সেই অনামী বৌহঁতৰ যে ডাঙৰটো, সেই আমাৰ ফালে ছোৱালী এজনীৰ লগত ঘূৰি ফুৰা দেখোঁ নহয়। ভালেই ইমান দিনৰ পৰা দেখিছোঁ ছোৱালীজনীক, সেই একেবাৰে বাইকৰ পুকৰত উঠাই ঘূৰি ফুৰে ছোৱালীজনীক। এই তোমালোকে কেনেবাকৈ কিবা গম পাইছা নেকি? এই বিয়া চিয়া ঠিক কৰিছে নেকি? হয় নেকি? জানো আৰু সেই মনে যদি সি নিজে ঠিক কৰিছে নাজানো, ঘৰৰ ফালৰ পৰাই বিয়া চিয়া ঠিক হোৱা নাই। গম নাপাওঁ নহয় এইবোৰ কথা। ক'ৰ ছোৱালী? এই চিনি পোৱা নে কি তুমি? কেনেকুৱা ছোৱালীজনী? চিনি পাওঁ মানে হেৰি এইবোৰ কিবা কিবি কৰে নহয়, সেইকাৰণে চিনি পাওঁ আৰু বৰ একেবাৰে মাতবোৰ নেমাতো, ইমান হেৰি নহয় মানে ছোৱালীজনী, গম পাইছা নাই? সেইবোৰ নাটক চাটক কৰি ফুৰা ছোৱালী যে, এইবোৰ কিবা কিবি চিৰিয়েলটো কৰে হ'ব পাৰে। এইবোৰ হেৰি নহয়, এইবোৰ কৰা ছোৱালী ভাল হ'ব নি আৰু? সেইটোতো হয়েই, এইবোৰ আৰু ক'ত কেনেকৈ গাই ঢালাই ফুৰে একো ঠিকনা নাই নহয়। হেৰি কিমান দিনমান হ'ল বাৰু তুমি দেখা? দেখিয়ে থাকোঁ, সদায় যায় সি সেইফালে সদায় যায়। সি তাহাঁতৰ ঘৰলৈকে যায় নে কি এনে নাজানো আৰু, সেইফালৰ পৰা মুঠতে সেই তাইক সদায় নিয়া দেখোঁ মই। একেবাৰে বাইকত উঠাই সদায় যায় দুইটা একদম, সদায় দেখোঁ। মই মানে সেই তোমাক ক'ম বুলি ভাবি আছিলোঁ, কিন্তু সেইটো সময়ত আকৌ মনতে নপৰে নহয়। এতিয়া ঘপককৈ কথাটো মনলৈ অহাৰ কাৰণেহে ক'লোঁ। হেৰি কি বুলি কয়, তুমি এনেই মাকক সুধিবাচোন বিয়া চিয়া ঠিক হৈছে নেকি? তুমি আৰু যিমান যি হ'লেও এতিয়া ঘৰৰ মানুহ সুধিবলৈ ভাল, মোৰ সৈতে এতিয়া কথাটো বেয়া হ'ব নহয়। বিয়া ঠিক হোৱাহেঁতেন দেখোন আমি গমেই পালোঁহেঁতেন একে ঘৰৰ মানুহ। মোক কিবা নোকোৱাকৈ থাকিলেহেঁতেন, নক'লেহেঁতেন নহয় মাকে। মই বাৰু মাকৰ কাণ চোৱাম ৰ'বা কথাটো। ক'বা খালি হেৰি আৰু সেই মই কৈছোঁ বুলি জানিবলৈ নিদিবা, তুমি কিবাকৈ গম পালা বুলি ক'বা। নহ'লে আকৌ কথাটো বেয়া হ'ব নহয়, আকৌ কিবা হেৰি হ'লে আকৌ মোকো বেয়া কৰিব পাৰে নহয়, গতিকে মোক কথাটো নক'বা, গম পাইছা নাই? কিন্তু ছোৱালীজনী ভাল নহয় আকৌ দেই, কৈ দিলোঁ হ'লে। হেৰি মই ক'ম বাৰু দিয়া। ভাল নহয় মানে কেনেকুৱানো? ধেৰ ল'ৰাৰ লগত হেৰি আছে নেকি? আছে হেৰি এইবোৰ কিনো আৰু সেইবোৰ চাগে থাকিবও পাৰে, আছে মানে থাকিবই পাৰে চাগে, আগতো আছে চাগে, নেজানো নহয়। আৰু কিজান তাৰ লগতে বেলেগো আছে, সেইটোও নেজানো। এইবোৰ আজিকালি ছোৱালী কি বিশ্বাস আছে? ময়ো অকণমান হেৰি কৰিম ৰ'বা, অকণমান ময়ো চাম ক'ৰ ছোৱালী কি কথা। তুমি ক'লাই নহয় সেই এড্ৰেছটো মোক দি থৈ যাবাচোন কোনডোখৰ। আমাৰ সেইটো গলিৰে সেইফালে টাৰ্ণিংটো লৈ সেইখিনিৰে। মই দেখিয়ে থাকোঁ নাহাঁতক গাই দুইটা। মই আৰু এতিয়া সুধিবলৈ বেয়া নহয়, হয় নহয় বাৰু? তাক সুধিবনো কি বুলি, ইমান সৰু ল'ৰাটোক আৰু মই এটি মোৰ নিচিনা মানুহ এজনীয়ে সুধিলে কথাটো বেয়া হ'ব নহয়। তোমালোকে সুধিবা, তুমিয়ে সুধিবা নহ'লে। মই তাক সুধিবলৈ নাই, মই ডাইৰেক্ট মাকক ক'ম, মাকৰ আগতহে ক'ম এইবোৰ কথা। এইবোৰ ল'ৰাক সুধিবলৈ নাই নহয়, মাকক ক'ম আকৌ ডাইৰেক্ট, মাকে যি কৰে কৰিব। সেইটোৱে ভাল হ'ব, মাককে ক'বা বুজিছা নাই? মাকৰ কাণ চুৱাই দিবা কথাটো। হেৰি খালি মোৰ কথা নক'বা আকৌ দেই, বেয়া হ'ব নহয় কথাটো। নাই নকওঁ তোমাৰ কথা। ভালেই হ'ল তুমি মোক ক'লা, গম পাইছা নাই? এইবোৰ ক'ৰ কি ছোৱালী ঠিকনা নাই, কি হেৰি এইবোৰ ক'ত কি গাই ঢেলাই ফুৰে, সেইবোৰ ছোৱালীৰ লগত কি সম্পৰ্ক কৰিছে, ৰ'বা ময়ো হেৰি মাকৰ কাণত পেলাম কথাষাৰ। হ'ব দিয়া, হেৰি মই গৈ থাকোঁ বুজিছা। খালি কথাটো মনত ৰাখিবা দেই, মোৰ কথা যাতে নোলায় আৰু দেই, মই কৈছোঁ বুলি। নকওঁ যোৱা, তুমি চিন্তা কৰিব নালাগে, তোমাৰ কথা নকওঁ। মই এতিয়াই সেই মাকক ক'মেই মাতি আনি। হ'ব ঠিক আছে, মই গৈ থাকোঁ তেনেহ'লে দেই। থাকিবা তুমি এই খালি আৰু নক'বা খালি মোৰ কথা। ঠিক আছে যোৱা। অনামী বাইদেউ এইফালে আহিবচোন, এই কথা এষাৰ আছে হেৰি আহিবচোন। সেই গৈছোঁ ৰ'বা। বেয়া ক'ব লাগিব কথাটো। কি ছোৱালী ঠিকনা নাই, ক'ত কৈ কি কৰি আছে এইবোৰ, মাকৰ আগত লুকাবলৈ পাৰি ঠিক আছে, পাব মচলা পুতেকে। কেলেই মাতিছিলা জিতা? অকণমান দৰকাৰী কথা এটা আছিলে বহি লওঁ আহক দুইজনী। কোৱা, মোৰ আকৌ সেই ভাত ৰান্ধিবলৈও আছে নহয়, দেৰি হ'লে দিগদাৰ হ'ব। কোৱা কি ক'বলৈ আছে তোমাৰ? হেৰি নহয় অনামী বাইদেউ, মই মানে কথা এষাৰ শুনিলোঁ, তাকে বোলো আপোনাৰ আগত কাণ চুৱাই থওঁ কথাষাৰ, সেই বুলিয়ে আপোনাক মাতিলোঁ। কি কথানো? কোৱা আকৌ, ইমান একেবাৰে চিন্তা কৰি থাকিব নালাগে নহয় কথাষাৰ ক'বলৈকে। কোৱা। এই কথাটো মানে হেৰি হ'লোঁ, মানে মই সেইদিনাখন গম পালোঁ কিবাকৈ আৰু, আমাৰ মানে হেৰি ডাঙৰটোৱে সেইফালৰ বোলে ছোৱালী এজনী লগত হেনো কিবা আছে, ঘূৰি ফুৰা দেখিছোঁ বুলি কৈছে আৰু মানুহে। মই বোলো হেৰি নহয়, আমাৰ ঘৰৰ বোলো ল'ৰা তেনেকুৱা নহয় দেই, এনেকৈ বোলো ছোৱালীৰ লগত সেনেকৈ সেইবোৰ কৰি নুফুৰে, সেই বুলি কৈছোঁ। হ'লেও আৰু হেৰি কৰিবচোন আপুনি, এনেই কথাটো অকণমান হেৰি ল'ব। হয় নি? ক'ৰ ছোৱালী? কেনেকুৱা বুলি কৈছে ছোৱালীজনী? ছোৱালীজনী মানে আমাৰ হেৰি এইফালৰে, ৰূপাহঁতৰ ফালৰ। কিন্তু হেৰি মানে
মই ৰূপাক কথাটো সোধা নাই আৰু চিনি পাই নি কথাটো জানিলে বেয়া হয় ন এইবোৰ ঘৰুৱা কথা ন বেলেগৰ আগত কেলেই কওঁগৈ সেইকাৰণে মই তাইক সোধা নাই লগ পাইছোঁ যদিও আজিও আহিছিলে হ'লেও মই সোধা নাই এই মানে শুনিছোঁ ছোৱালীজনী বৰ ভাল নহয় হেনো এই ভাল নহয় মানে এইবোৰ কিবা কিবি এইবোৰ এই থিয়েটাৰ নাটক চাটক কিবা কিবি কৰে নেকি সেই তেনেকুৱা ছোৱালী আৰু কেনেকুৱা হ'ব আপোনালোকে জানিছেই দেখোন কেইটাৰ লগত বা কি কৰিছে কি ঠিক এইবোৰ ছোৱালী আৰু ঘৰ বোৱাৰী কেনেকৈ বনাব এইবোৰ ঘৰ বোৱাৰী বনাব নোৱাৰি নহয় তাতে ডাঙৰ বোৱাৰীজনী আৰু সেইকাৰণে বোলো মই হেৰি কৰোঁ পাই মনটো খুদ হৈ আছিলে আপোনাৰ আগত বোলো কথাটো কৈ দিওঁ জনাই থওঁ আকৌ কথাটো বেয়া হ'লে গ'লেগৈ বেছিকৈ মানুহে জনাজাত হ'লে আকৌ কথাটো বেয়া হ'ব নহয় সেই বুলিয়ে আপোনাক মাতি আনিলোঁ আকৌ অঁ হয় নেকি ভালেই কৰিলা দিয়া মই কথাটো দেউতাকৰ আগত ক'ব লাগিব লগতে ইয়াকো কথাটো সুধিব লাগিব হেৰি আৰু কি শুনিছা বাৰু কোৱাচোন শুনিছোঁ মানে কি মই এনেকৈ খা খবৰ কৰি গম পালোঁ আমাৰ সেই বাইদেউহঁতৰ ল'ৰাটোৰ লগতো হেনো কিবা আছিলে এই বুলি কৈছে আৰু মানুহে মই মানে ইমান হেৰিও মতে সঁচা মিছাটো আৰু তাকতো সুধিব নোৱাৰোঁ ন এই বাইদেউ ল'ৰাটো সিও এতিয়া বিয়া চিয়া পাতি সংসাৰী হ'ল মইনো আৰু সেই এইবোৰনো কেলেই পুৰণা কথাবোৰকে উলিয়াওঁ বুলি নাই লোৱা এই বাইদেউ ল'ৰাটোৰ লগতো হেনো কিবা আছিলে বুলি কিনে শুনিছোঁ মানুহে কোৱা আৰু তেতিয়াহ'লেতো এতিয়া কথাটো তাহাঁতক সুধিবলৈও বেয়া হ'ল ন গতিকে তাকে চাই চিতি আৰু আপোনালোকে যি কৰে কৰিব বুজিছে নাই মই মানে এই ঘৰৰ ল'ৰা যে কিবা এটা বেয়া শুনিলেও বেয়া লাগে নহয় সেইকাৰণেহে আপোনাৰ আগত ক'লোঁ ভালেই কৰিলা পাই জনালা হেৰি ভাল ছোৱালী এজনী হ'লে আমাৰো ভাল লাগিব দিয়াচোন আৰু বেয়া ছোৱালীজনীনো আকৌ কেলেই ল'ৰাটোক বেয়া হ'ব বুলি হয় নহয় বাৰু তাকে ছোৱালীজনী ভাল নহ'লে আকৌ ঘৰখনৰ যদি ডাঙৰ বোৱাৰীজনীয়ে ভাল নহয় গোটেইখন নষ্ট হৈ যায় নহয় পৰিৱেশটোও নষ্ট হৈ দিয়কচোন সেইকাৰণে হেৰি মই বোলো আপোনাৰ আগত কথাটো কৈ থওঁ সেইকাৰণেই ক'লোহি হয় নেকি মই এই বাহিৰৰ পৰা অথনিৰ পৰা শুনিহে আছোঁ তোমালোকৰ কথাবোৰ তোমালোকে কি আলোচনা কৰিছা মই শুনিহে আছোঁ এই লোকৰ ঘৰৰ ছোৱালী এজনী চাৰ্টিফিকেট দিবলৈ তোমালোক দুজনী তাহাঁতৰ তাইৰ ভাগৰ গাৰ্জেন নে তাই কিবা হেৰি হয় ৰিলেটিভ হয় কি হয় তোমালোক কিহৰ কাৰণে তোমালোকে লোকৰ ঘৰৰ এজনী ছোৱালীৰ কেৰেক্টাৰৰ ওপৰত কথা পাতিবা তোমালোকে যাক পাৰ্চনেলি নাজানা সেই ছোৱালীজনীৰ বিষয়ে তোমালোকে কেলে কথা পাতিবা দেখিছে 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 বাইদেউ সি মনে মনে শুনি আছিলে সি আমাৰ কথা এতিয়া তই কচোন তোৰ সেইজনীৰ লগত কি আছে ক এইখিনি কথা মই তোমাক ক'বলগীয়া বুলি ভবা নাই এতিয়ালৈকে ডাঙৰ মুখামুখি কথা কৈছো যে ক মই সুধিছোঁ ক তোৰ মাৰে সুধিছে ক কি আছে তোৰ অঁ ক মোক নক মাৰক ক কি আছে মই তাইক ভাল পাওঁ আৰু মই তাইকেই বিয়া পাতিম লাগে তোমালোকে যি কোৱা যি নোকোৱা মই দৰকাৰ নাই লাগে মোক ঘৰৰ পৰা উলিয়াই দিয়া কিন্তু মই তাইকেই বিয়া পাতিম আৰু এটা কথা কৈ থওঁ আজিৰ পিছত এজনী ছোৱালীৰ বিষয়ে তাই নহয় বেলেগ এজনী ছোৱালীৰ বিষয়েও তোমালোকে কেৰেক্টাৰৰ ওপৰত কথা নাপাতা যেন মই যাতে নুশুনো কাৰণ এজনী ছোৱালী কেৰেক্টাৰৰ ওপৰত কথা পতাটো কোনো জ্ঞানী লোকৰ কোনো ভাল লোকৰ কোনো ভদ্ৰ লোকৰ লক্ষণ নহয় এইটো কথা মনত ৰাখিবা দেখিলে সি কেনেকৈ কথা কৈ থাকোঁ সেইবোৰ ল'ৰা এজনীয়ে কিবা কৰিলে চাগে এজনীয়ে কিবা কৰিলে চাগে গম পাইছে যাদু কৰিলে চাগে এজনীয়ে তাকে মোৰ যে এতিয়া চিন্তাই হৈ গ'ল কিনো কৰোঁ নহয় ইয়াক লৈ কি কৰোঁ বাৰু একো কৰিব নালাগে সেইজনীক মাতি ঠিকছে চাট দি দিয়ক প্ৰভু কিবা এটা উপায় দিয়া